আচলতে মনেৰে মানুহ যেতিয়া ধুনীয়া হয় তেতিয়া পৃথিৱীৰ প্ৰতিটো বস্তুতে সুন্দৰতাটো বিচাৰি পোৱা যায়। তোমাৰ মনটো যদি ধুনীয়া তুমি মানে চবতে ভাল দেখিবা। এতিয়া আমি যদিহে বোলে মানে বেয়া মন এটা লৈ পেলাই খুব সাজি কাজি থাকিলেও লাভ নাই। যদি মানে মানুহৰ প্ৰতি বেয়া ভাৱ এটাই লৈ থাকোঁ, অনবৰতে মনত বেয়া ভাৱেই থাকে। মই ভাবোঁ প্ৰতিজন মানুহে আচলতে নিজক ভাল পোৱাটো উচিত, আৰু যেতিয়া নিজক মানুহে ভাল পায় তেতিয়া মানুহে নিজৰ বাবে সময় হাজাৰ কামৰ মাজতো নিজৰ বাবে অকণমান সময় উলিয়াব পাৰে। সময় নাইতো আচলতে অজুহাত এটা, সেইটো এটা অজুহাত। আৰু কিছু ক্ষেত্ৰত দেখা যায় আৰু আজিকালি মানে যুৱতীসকলে বিশেষকৈ মানে অলপ কম কাপোৰ কানি পিন্ধি পেলাই কেতিয়াবা উঠি দিয়া দেখা যায়। মানে অলপ সাহসী মনটো পৰিচয় তেওঁলোকে কেতিয়াবা ক'ৰবাত দাঙি ধৰিবলৈ যায়, তেতিয়া অকণমান বিপদ এটা আহে। আৰু নাৰীৰ প্ৰধান সমস্যাটো হৈছে সুৰক্ষাজনিত সমস্যা বুলি মই ভাবোঁ। এতিয়া বৰ্তমান এনেকুৱা হৈছে, এতিয়া নাৰী বুলি ক'লে দিনৰ ভাগতে ঠিকেই আছে, কিন্তু ৰাতি বুলি ক'ৰবাত যোৱা বুলি ক'লেই দেখোন ভয় লাগে। এতিয়া মই মোৰ ছোৱালীকে এতিয়া ৰাতি ক'বলৈ যোৱা বুলি ক'লে লগত কোনোবা নগ'লে মই অকলে পঠাবলৈ ভয় কৰোঁ। গতিকে সেই ভয়টো নাইকিয়া কেতিয়া হ'ব মানে সমাজৰ পৰা, সেইটো এটা ডাঙৰ কথা। কিয় ইমান এতিয়াও ভয়কৈ জীয়াই থাকিবলগীয়া হৈছে নাৰী? আৰু বিশেষকৈ আপুনিও শংকৰদেৱ বিদ্যানিকেতনৰ এগৰাকী আচাৰ্য, আৰু ময়ো শংকৰদেৱ বিদ্যানিকেতনৰ এজন ছাত্ৰ। গতিকে এই ক্ষেত্ৰত আমি আচলতে গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ নিকেতনৰ জৰিয়তে যোনখিনি বস্তু শিকোৱা হয়, আমাৰ যোনখিনি মাতৃভাষাৰ মাধ্যম আছে, নীতি শিক্ষা আছে, শাৰীৰিক শিক্ষা আছে, সেইখিনি এজন ছাত্ৰক বা এগৰাকী ছাত্ৰীক সংস্কাৰমুখী কৰাত বহুতখিনি অৰিহণা যোগাইছে। वो काफिले बहार के। নমস্কাৰ, NB মিউজিক ষ্টুডিঅ'ৰ নিবেদন NB মিউজিক পডকাষ্টৰ আজিৰ অন্য এক এপিছ'ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ মাজত উপস্থিত আছে যোৰহাটৰ জীয়াৰী, আমাৰ সকলোৰে পৰিচিত স্মৃতিৰেখা বা, আৰু তেখেত বিবাহসূত্ৰে নুমলীগড় টাউনশ্বিপত থাকে। আৰু আমাৰ বাবে সৌভাগ্যৰ কথা যে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বিভিন্ন ফেশ্বন আৰু মডেল শীৰ্ষক বিভিন্ন খিতাপ তেখেতে জয় কৰিছে, আৰু বৰ্তমান কৰ্মসূত্ৰে শংকৰদেৱ বিদ্যানিকেতনত তেখেতে জড়িত হৈ আছে। আৰু আজি তেখেত আহি আমাৰ NB মিউজিক ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে। বা নমস্কাৰ। নমস্কাৰ। আৰু আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। কি ক'ব, প্ৰথম আহি কেনেকুৱা লাগিছে অকণমান কওকচোন। খুব ভাল লাগিছে। আচলতে এনেকুৱা এটা অনুষ্ঠানলৈ আহিবলৈ পালে ভালেই লাগে, আৰু তুমি মাতি আছা, সময় দিবলৈ পাই মোৰ ভাল লাগিছে। হয়, নিশ্চয়কৈ। আচলতে বহুদিনৰ পৰা আপোনাৰ লগত কণ্টেক্ট কৰি থকা হৈছিলে, কিন্তু সময় মিলাব পৰা নাছিলোঁ। আৰু আমি যিহেতু জানো আপুনি ব্যস্ত স্কুলৰ, ইমানখিনি সময়ৰ মাজত আজি সময় উলিয়াই আমাৰ মাজলৈ আহিছে, ধন্যবাদ জনাইছোঁ। আৰু বা আচলতে প্ৰথমেই আমি আমাৰ ষ্টুডিঅ'লৈ যিগৰাকী ব্যক্তি আহিছে, এটা প্ৰথম প্ৰশ্ন আমি সদায় সোধোঁ, গতিকে আপোনাকো সুধিব বিচাৰিছোঁ, আপোনাৰ বাবে স্মৃতিৰেখা শৰ্মা কোন হয়? যদি মই সুধিব বিচাৰোঁ কি ক'ব? সৰুকৈ এক কথাত ক'বলৈ গ'লে মোৰ মতে স্মৃতিৰেখা শৰ্মা এনেকুৱা এগৰাকী ব্যক্তি হয় যি সৰু সৰু আৰু সাধাৰণ কথাতে সুখ বিচাৰি পায়, আৰু হাঁহি হাঁহি জীৱনৰ প্ৰতিটো পল উপভোগ কৰিব বিচৰা এগৰাকী সাধাৰণ ব্যক্তি। হয়। বাকী আমি আপোনাৰ বিষয়ে যেনেকৈ গম পাইছোঁ বিভিন্ন ফেচবুক পেজত হওক বা বিভিন্ন নিউজৰ জৰিয়তে হওক, যে আপুনি আপোনাৰ এই কৰ্মবৃত্তিটোৰ বাহিৰেও ফেশ্বন মডেলিং এই জগতখনত আপোনাৰ এটা নাম আছে, আৰু আপুনি বিভিন্ন খিতাপ জয় কৰিছে আচলতে। গতিকে এই আপোনাৰ যাত্ৰাটো কেনেকুৱা, বা আপোনাৰ মনত এই চিন্তাটো কি ধৰণে আহিছিলে, আৰু তাক কেনেকৈ আপুনি মানে কৰ্মক্ষেত্ৰৰ লগত সেই বস্তুটো কেনেকৈ আগুৱাই নিছে? মই আচলতে প্ৰথমতে এগৰাকী শিক্ষয়িত্ৰীহে, আৰু সেইটো পৰিচয় দিবলৈ মানে মই বেছি ভাল পাওঁ। শিক্ষকতাৰ লগত মই জড়িত হোৱা 2018 চনৰ পৰাই মই জড়িত হৈ আছোঁ। তাৰপাছতে মডেলিংটোৰ প্ৰতি আচলতে মোৰ আকৰ্ষণটো কেনেকৈ আহিলে, মই সাজি কাচি থাকি অকণমান মানে ভালকৈ থাকি ভাল পাওঁ। সদায় সৰুৰে পৰা সেইটো মোৰ মানে চখ, অকণমান ধুনীয়াকৈ থাকিবলৈ মানে বিচাৰোঁ আৰু ভালকৈ থাকি ভাল পাওঁ। তাৰপিছতে 2019 চনতে যোৰহাটতে এটা অনুষ্ঠান হৈছিলে, বিউটি পেজেণ্ট এটা, সেইটোতে মানে মোৰ ভণ্টি তাৰ লগত অলপ জড়িত হৈ আছিলে। তাই মানে মোক ছাজেষ্ট কৰিলে, এনেকৈ মানে উঠাৰ কথা ক'লে। তাৰপিছতে তেতিয়া মই প্ৰথম মানে অকণমান ভয় খাইছিলোঁ, মানে তাৰ আগতে উঠা নাই তেনেকৈ, এনেকুৱা অনুষ্ঠানত উঠি পোৱা নাই ষ্টেজত। বেলেগ প্ৰগ্ৰেম কৰিছোঁ ধৰা, কিন্তু এনেকুৱাবিলাক কৰা নাছিলোঁ। সেইকাৰণে তাইও ক'লে পাৰিবি, ইমান
দিগদাৰী নাই, মই অলপ দেখাই শুনাই দিব মানুহ আছে, গতিকে পাৰিবি আৰু। তাৰপিছতে বেছি চিন্তা কৰি নাথাকিলোঁ আৰু তাৰপিছতে মানে ভাল পাওঁ যিহেতু গতিকে উঠি দিলোঁ আৰু। উঠাৰ পাছতে সেই প্ৰথম অনুষ্ঠানটোত উঠিয়েই কিন্তু মই মানে জয়ী হ'লোঁ মানে। তাৰপিছতে তেতিয়া মনলৈ অকণমান কনফিডেঞ্চো আহিলে। প্ৰথম ষ্টেজটোতো ভয় লাগিছিলেই ন' ডাউট, মানে কপি উঠিছোঁ আৰু প্ৰথমবাৰ ষ্টেজত উঠে মানে একদম ভৰি হাত কপি গৈছে মোৰ আৰু কি কৈছোঁ মানে মুখেৰে, যিহেতু কুৱেশ্যন আনচাৰো বহুত সোধে, আনচাৰ দিবলগীয়া হয়, নিজৰ ইন্ট্ৰডাকশ্যনো দিবলগীয়া হয়, গতিকে সেইখিনি মানে কেনি ওলাইছে মুখেৰে একো গম পোৱা নাই আৰু দি গৈছোঁ আৰু। কিন্তু কিবা মানে ভাগ্যই ভাল আছিলে চাগে, মানে সেই প্ৰথমবাৰতে মানে বিজয়ী হৈছোঁ। তাৰপিছতে আৰু তেনেকৈ 2-এখন অনুষ্ঠানত আকৌ মানে সুবিধা পালোঁ, পাই পেলাই সেইদৰেই জাৰ্ণিটো মানে সেইদৰেই ষ্টাৰ্ট হৈছে মোৰ। আৰু এই মানে তাততো খোজ কঢ়াৰ বাহিৰেও কিছু বহুত বাহিৰা প্ৰশ্ন সোধা যায় ন? আছে মানে 3-4টামান ৰাউণ্ডেই হয়। প্ৰথমটো ট্ৰেডিশ্যনেল ৰাউণ্ডত আমাক জাতীয় সাজপাৰ পিন্ধিবলৈ দিয়া হয়, তাৰপিছত আকৌ ৱেষ্টাৰ্ণ ৰাউণ্ড এটা হয়, তাৰপিছত আকৌ এটা এক্সট্ৰাকৈ ৰাউণ্ড থাকে কুৱেশ্যন আনচাৰ। সেইটোতে তোমাৰ গোটেই প্ৰশ্ন মানে যি জেনেৰেল নলেজৰ হওক বা সাংস্কৃতিক দিশত বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে, সেইখিনি মুখামুখি হ'বলগীয়া হয়। মানে আচলতে আমি ফেশ্বন বুলি ভাবিলে অকল সেই এনেকৈ ৰেম্পত খোজ কঢ়া সেইখিনিতে সীমাবদ্ধ বুলি ভাবোঁ আচলতে। নহয়, সেইখিনি নহয়, তাৰ উপৰিও আৰু বহুতখিনি আছে, জানে সকলোৱে, ধৰা জনাখিনিয়ে জানে আৰু সেইকাৰণে। আৰু লগতে সুধিব বিচাৰিছোঁ, আচলতে আপুনি যিহেতু ক'লে যে আপোনাৰ এই যাত্ৰাটো 2018 চনৰ পৰা চলি আহিছে, গতিকে আপুনি বৰ্তমানলৈকে কি খিতাপ দখল কৰিছে অকণমান আমাক জনাব নেকি? মই প্ৰথম কুইন অফ নৰ্থ ইষ্ট হৈছিলোঁ, তাৰপিছতে তোমাৰ কুইন অফ যোৰহাট হৈছিলোঁ সেই 2022 চনত, তাৰপিছতে মিছেছ ডিভা 2024 চনত হৈছিলে, সেইটোতো জয়ী হৈছোঁ। তাৰপিছতে কুইন অফ নৰ্থ ইষ্ট, কুইন অফ যোৰহাট, তাৰপিছতে মিছেছ ডিভা আৰু নৰ্থ ইষ্ট বিউটি বুলি এটা পাতিছিলে, সেইটোতো মই 2022 চনত, সেইটোতো মই জয়ী হৈছিলোঁ। সেইকেইটা গোটেইকেইটাতে মই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু বা আমি আচলতে কিছুমান বস্তুৰ সংজ্ঞা লৈ পেলাই হেৰি কৰি থাকোঁ, এটা প্ৰকৃত সংজ্ঞা বিচাৰি থাকোঁ। গতিকে আপুনি যিহেতু এই ক্ষেত্ৰখনৰ লগত জড়িত, আপোনাকো সুধিব বিচাৰোঁ, আপোনাৰ মতে সৌন্দৰ্য কি হয়? মোৰ মতে সৌন্দৰ্য আচলতে মনেৰে মানুহ যেতিয়া ধুনীয়া হয়, তেতিয়া পৃথিৱীৰ প্ৰতিটো বস্তুতে সুন্দৰতাটো বিচাৰি পোৱা যায়। তোমাৰ মনটো যদি ধুনীয়া, তুমি মানে চবতে ভাল দেখিবা। এতিয়া আমি যদিহে বোলে মানে বেয়া মন এটা লৈ পেলাই খুব সাজি কাচি থাকিলেও লাভ নাই। যদি মানে মানুহৰ প্ৰতি বেয়া ভাৱ এটাই লৈ থাকোঁ, অনবৰতে মনত বেয়া ভাৱেই থাকে, তেতিয়া তুমি অনবৰতে যদি অনৰ দুখেই দেখি থাকোঁ, তেতিয়াহ'লে তুমি সাজি কাচিও লাভ নাই। সেইকাৰণে মই ভাবোঁ মানে মনটোৰে যেতিয়া ধুনীয়া হ'বা তুমি, তেতিয়া পৃথিৱীৰ প্ৰতিটো বস্তুতে আমাৰ মানে সুন্দৰতাটো বিচাৰি পাওঁ, আৰু সেইটোৱে প্ৰকৃত মানে সৌন্দৰ্য বুলি। আৰু আজিকালি আচলতে মানুহে বাহ্যিক সৌন্দৰ্যতা দেখায়, কিন্তু অন্তৰ সৌন্দৰ্যটো নাইকিয়া হৈ গৈছে, কমি গৈছে মানুহৰ। আচলতে সেইটো হ'ব নালাগে, অন্তৰে সুন্দৰ হ'ব লাগে, তেতিয়া তুমি অট'মেটিক বাহিৰতো তোমাৰ সুন্দৰতাটো ফুটি উঠিব বুলি মই ভাবোঁ। আৰু আমি আপোনাৰ বিষয়ে জানো যে আপুনি দুটাকৈ সন্তানৰ মাতৃ, হয়, কিন্তু ইমান সুন্দৰকৈ আপুনি নিজকে মেইনটেইন কৰি ৰাখিছে, ইয়াৰ আঁৰৰ কাহিনী কি আচলতে অকণমান আমাক জনাব নেকি? আৰু মই এইটো মানে গৌৰৱেৰে ক'বলৈ বিচাৰোঁ যে মই 2টা সন্তানৰ মাতৃ, আৰু মোৰ ডাঙৰ ল'ৰা এতিয়া এইবাৰ ক্লাছ 10ৰ সি ব'ৰ্ড এক্সাম দিব, আৰু ছোৱালী ক্লাছ 5ত পঢ়ি আছে। সেই 2টা ল'ৰা ছোৱালীক মই সমানে যেনেকুৱাকৈ ধৰণে লালন পালন কৰিব লাগে, তাহাঁতৰ সম্পূৰ্ণ চোৱা চিতা মই চাওঁ, তাহাঁতৰ পঢ়া শুনাৰ পৰা আদি কৰি তাহাঁতৰ খোৱা বোৱা, সকলো খেলা ধূলালৈকে, নাচ গানলৈকে সৈতে চবতে মই জড়িত কৰাইছোঁ তাহাঁতক, আৰু প্ৰতিটো দিশতে মই চকু দিওঁ। আৰু তাৰ মাজতে কিন্তু মই নিজৰ কাৰণে অকণমান সময় ৰাখোঁ, আৰু সেই সময়কণ মই এইকাৰণেই ৰাখোঁ যে মই নিজক খুব ভাল পাওঁ। নিজক মই সাংঘাতিক ভাল পাওঁ, আৰু মই ভাবোঁ প্ৰতিজন মানুহে আচলতে নিজক ভাল পোৱাটো উচিত। আৰু যেতিয়া নিজক মানুহে ভাল পায়, তেতিয়া মানুহে নিজৰ বাবে সময়, হাজাৰ কামৰ মাজতো নিজৰ বাবে অকণমান সময় উলিয়াব পাৰে। সময় নাইতো আচলতে অজুহাত এটা, সেইটো এটা অজুহাত। আৰু সেইকাৰণে মই মানে ল'ৰা ছোৱালীক স্কুললৈ পঠিওৱা, নিজেও ওলাই যোৱা, তাৰ মাজতো কিন্তু সদায় মই ৰাতিপুৱা 1 ঘণ্টা 45 মিনিট সময় মোৰ নিজৰ কাৰণে আছুতীয়াকৈ ৰাখোঁ। সেইখিনি সময় একান্ত মোৰ নিজৰ, মই য়োগা কৰোঁ। মানে য়োগাৰ লগত মোৰ জড়িত আজি প্ৰায় 8-9 বছৰমানেই হ'ল মই যোগ সাধনা কৰোঁ, আৰু সেইখিনি সময় মোৰ মানে মই বেলেগ একো কামত দিব নোৱাৰোঁ, সেইখিনি সদায় মোৰ কাৰণে ৰিজাৰ্ভ, মানে সেইখিনি মোৰ সময় আৰু সেই সময়খন মই সদায় মেইনটেইন কৰিবলৈ চাওঁ তেনেকুৱাকৈ। আৰু আবেলি সময়খিনিতো মই তেনেকৈ তাহাঁতৰ ক্লাছ হৈ যোৱাৰ পাছত আমি দুয়োজনে, মানে মই মোৰ হাজবেণ্ড আৰু আমি দুয়োজনে অলপ খোজ কাঢ়োঁ। টাউনশ্বিপত যথেষ্ট মানে পৰিৱেশ আছে, খোজ কঢ়াৰ ধুনীয়া পৰিৱেশ আছে, তাতে আমি দুয়োজনে খোজ কাঢ়োঁ।
তেনেকুৱা ধৰণেই মানে মেইনটেইন হৈ আছে, বিশেষ অন্য একো কৰিবলগীয়া হোৱা নাই। জিম চিম যোৱা বা এইবিলাক কথা মই চিন্তাও কৰা নাই বা সময়ো নাই যাবলৈ, কিন্তু এই সময় মানে যুগৰ সময়খিনি আৰু এই খোজকঢ়া এই দুটাই মোক মানে মেইনটেইন হৈ থকাত মানে যথেষ্ট উপকৃত কৰিছে তেনেকেই। আৰু লগতে কিছুমানে বহুতখিনি মানে ফিটনেছ বুলি ক'লে বহুতখিনি ভয় খায়, ডায়েট ফ'ল' কৰিব লাগে, সেই বস্তুখিনি আপুনি কিবা মেইনটেইন কৰে নেকি? ডায়েট চাইট বুলি মোৰ তেনেকুৱা কথা নাই, ডায়েট ফ'ল' কৰা তেনেকুৱা ধৰণৰ নাই। মই খোৱাটোতো খামেই ধুনীয়াকৈ, যিখিনি কাৰণ শৰীৰৰ কাৰণে আমাক আহাৰ লাগিবই, গতিকে যিখিনি খাবলগীয়া বস্তু সেইখিনিতো মানে খাবই লাগিব। খালি এটা ঠিক, আমি এক্সেছ কেতিয়াও খাব নালাগে, অভাৰকৈ কেতিয়াও খাব নালাগে। যিকোনো বস্তুৰে অতিৰিক্তটো আচলতে বেয়াই, গতিকে সেই খাদ্যৰ ক্ষেত্ৰতো সেইটো তেনেকুৱা ধৰণৰ কথা। যিমানখিনি শৰীৰৰ কাৰণে প্ৰয়োজন সেইখিনি খাব লাগে আৰু চাব লাগে যাতে পুষ্টিকৰ খাদ্যখিনি আমাৰ শৰীৰলৈ যায়। গতিকে সেই কথাটো হিচাপ ৰাখোঁ মই সদায়, যিমানখিনি খাব লাগে, যি পৰিমাণত খাব লাগে আৰু যিকেইটা বস্তু খালে শৰীৰৰ কাৰণে ভাল, তেনেকুৱা ধৰণৰ বস্তু মই খাই আহিছোঁ বা সেই তেনেকুৱা ধৰণে মই মোৰ শৰীৰটোক মানে যত্ন কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। হয়, আৰু আমি আগতেও কথা পাতিছোঁ আপোনাৰ লগত যে আচলতে ফেশ্বন বা মডেলিং আমি যি বুলি ভাবোঁ সেয়া আচলতে নহয়। আমি ভাবোঁ যে অকল ৰেম্পত খোজ কঢ়াই, তেনেকুৱা নহয়। কিন্তু প্ৰায় সমাজত দেখা যায় যে আজিও এই ফেশ্বন বা মডেলিং কনচেপ্টটো মানুহে সহজভাৱে লোৱা নাই। আচলতে চবেই সেই বস্তুটোত নিজৰ ল'ৰা ছোৱালীক আগবাঢ়ি যাবলৈ হয়তো দিয়া নাই। গতিকে আপোনাৰ দৃষ্টিভংগীৰে কি বুলি ক'ব আচলতে? আচলতে আমাৰ অসমীয়া সমাজত বিশেষ সেইটো অকণমান বিশেষ দেখা যায় মানে প্ৰভাৱটো, যে যিহেতু অলপ ৰক্ষণশীল নাৰীৰ ক্ষেত্ৰত বিশেষকৈ অলপ ৰক্ষণশীল মনোভাৱ এটা এতিয়াও মানুহে এৰি দিব পৰা নাই। আৰু যিহেতু সেইটো মানে আচলতে সংস্কাৰে নকয়ো, কোনো ক্ষেত্ৰত দেখা যায় যে মানে অলপ সাজপাৰৰ ক্ষেত্ৰত যদিহে অলপ উগ্ৰ সাজপাৰ পিন্ধা যায়, সেইটো আমাৰ সমাজখনে মানি ল'বলৈ নিবিচাৰে। সেইকাৰণে মানে ফেশ্বনটোক বহুতে মানে ভাল চকুৰে চাবলৈ নিবিচাৰে। মডেলিং মানে সেইটো বুলিয়ে ভাবি লয়, যিহেতু সাজপাৰ অলপ হেৰিকৈ পিন্ধিব, কম কাপোৰ কানি পিন্ধিব বা চুটি কাপোৰ কানি পিন্ধি ওলাব, তেনেকুৱা ধৰণৰ এটা ধাৰণা মানুহৰ মনত মানে আছে। কিন্তু আচলতে সেই ধাৰণাটো সম্পূৰ্ণ সত্য বুলি ক'ব নোৱাৰি। কাৰণ এতিয়া মই যিখিনিকেইখন মঞ্চত উঠিছোঁ, মঞ্চত প্ৰথমটো আমি জাতীয় সাজপাৰটো প্ৰতিনিধিত্ব কৰিব লাগে। জাতীয় সাজপাৰ বুলি ক'লে আমাৰ মুগাৰ কাপোৰ বা পাটৰ কাপোৰযোৰ আহিলেই, লগতে আমি আমাৰ অসমৰ যিখিনি ঐতিহ্য ধৰা মুখা শিল্প, পুতলা, ভাওনা চাওনা, তেনেকুৱা ধৰণৰবিলাক বস্তুবিলাক আমি উপস্থাপন কৰি পেলাই দেখাব লাগে, মানে জাতীয় সাজপাৰযোৰৰ লগত। গতিকে সেই বস্তুখিনি আমি দেখুৱাবলৈ সুবিধা এটা পাওঁ। সেইখিনিতো বেয়া বুলি তাত মই নাভাবোঁ মানে দেই, তাত বেয়া হ'বলগীয়া নাই একো। তাৰপাছতে দ্বিতীয় ৰাউণ্ডটোত ৱেষ্টাৰ্ণ ৰাউণ্ড দিয়ে। সেই ৱেষ্টাৰ্ণ ৰাউণ্ডটোত শালীনতা মানে ধৰি ৰাখি পেলাই আমি যিকোনো মাৰ্জিত সাজপাৰ আমি পৰিধান কৰিব পাৰোঁ। তাত এনেকুৱাকৈ নাথাকে যে মানে অমাৰ্জিত কিবা সাজপাৰ পৰিধান কৰিব লাগিব বুলিতো কথা নাথাকে। গতিকে মাৰ্জিত ধৰণে সাজপাৰ আমি তেনেকেই পৰিধান কৰি আহিছোঁ মই। গতিকে মোৰ ক্ষেত্ৰত মানে তেনেকুৱা ধৰণে একো সেইকাৰণে বিশেষ প্ৰব্লেম হোৱা নাই ধৰা। তাৰপিছতে তৃতীয় ৰাউণ্ডটোতো সেই ডিজাইনাৰ ৰাউণ্ড দিয়ে। ডিজাইনাৰ ৰাউণ্ডটোত ডিজাইনাৰে তোমাক চুজ কৰিবলৈ দিয়ে তুমি কেনেকুৱা সাজপাৰত কমফৰ্টেবল হ'বা। গতিকে মই যোনটো সাজপাৰত মই নিজে কমফৰ্ট ফিল কৰোঁ তেনেকুৱা এটা সাজপাৰ পিন্ধি কুৱেশ্যনখিনি যিখিনি সোধে সেইখিনি আনচাৰ দিবলগীয়া হয়। গতিকে সেই তেনেকুৱা ধৰণেৰে গ'লে মই ভাবোঁ তাত একো মাত মাতিবলগীয়া নাথাকে। কিন্তু কিছু ক্ষেত্ৰত দেখা যায় আৰু আজিকালি মানে যুৱতীসকলে বিশেষকৈ মানে অলপ কম কাপোৰ কানি পিন্ধি পেলাই কেতিয়াবা উঠি দিয়া দেখা যায়। মানে অলপ সাহসী মনটো পৰিচয় তেওঁলোকে কেতিয়াবা ক'ৰবাত দাঙি ধৰিবলৈ যায়, তেতিয়া অকণমান বিপদ এটা আহে আৰু। সেইটো আচলতে এটা ব্যক্তিবিশেষ, আচলতে ব্যক্তিবিশেষ, কমপ্লিট পাৰ্চনেল কথা। মই কেনেকৈ বিচাৰিছোঁ নিজৰ কথা, তুমি কেনেকৈ নিজক উপস্থাপন কৰিবলৈ বিচাৰিছা সেইটো সম্পূৰ্ণ তোমাৰ নিজৰ কথা। গতিকে য'ত তুমি শালীনতাটো ৰক্ষা কৰিও তুমি দেখাব পাৰা, তাত আৰু অশালীন হোৱাৰ কোনো কথা নাহে তাৰমানে। সেই বস্তুটো আচলতে ময়ো এটা ফেশ্বন ইভেণ্টৰ লগত মই জড়িত হৈছিলোঁ। মই বেলেগ কামৰ সূত্ৰে মই গ্ৰাফিক্স ডিজাইনিঙৰ কাম কৰিছিলোঁ। গুৱাহাটীত এটা ইভেণ্ট হৈছিলে নৰ্থ ইষ্ট ফেশ্বন উইক বুলি, তাৰ গ্ৰাফিক্সৰ কামখিনি কৰোঁ। তেতিয়া তাত দেখোঁ আচলতে প্ৰত্যেকটো মানে ট্ৰাইবছৰ কাপোৰৰ উপস্থাপন কৰা হয়। তিৱা হওক, গাৰো হওক, তেওঁলোকে নিজৰ সেইখিনি বস্তু উপস্থাপন কৰে তাত, জনজাতীয় সাজপাৰ থাকে। গতিকে সেই বস্তুখিনি যেতিয়া ইমান মাৰ্জিত ৰূপত প্ৰকাশ কৰিব পৰা সুবিধা আছে আৰু আপোনাৰ ওপৰত কমপ্লিট অট'নমি আছে যে মই এইটোহে পিন্ধিম বা ডিজাইনাৰজনেও কিবা ডিজাইন কৰিছে যে সেইটো আপোনাক মানে সন্মতি সাপেক্ষেহে হেৰি হ'ব। গতিকে সেইটো কমপ্লিট ব্যক্তিগত এটা কথা, সম্পূৰ্ণ ব্যক্তিগত কথা। তুমি কেনেকৈ নিজক উপস্থাপন কৰিবা সেইটোতো সম্পূৰ্ণ। গতিকে সেইখিনিত আৰু মানে সমাজে কিবা ক'বলগীয়া নাথাকে যদি তুমি তেনেকুৱাকৈ মানে নিজক উপস্থাপন কৰা। সেইটো বুলি ভাবোঁ আৰু। বা আপোনাৰ লগত কথা পাতি গম পাইছোঁ যে এগৰাকী নাৰীও কিমান সবলীকৰণৰ উদাহৰণ হ'ব পাৰে বা কিমান এগৰাকী নাৰীয়ে কৰিব পাৰে। আপোনাৰ কথাৰ পৰা গম পাইছোঁ আপুনি কিমান সাহসিকতাৰে এনেকুৱা এটা পদক্ষেপ লৈছে, যিহেতু আমাৰ সমাজত এনেকুৱা এটা কাম কৰাটো
সকলোৱে সন্মতি নজনায়, গতিকে সেইটো বস্তু এটা ভাল কথা। কিন্তু আমি প্ৰায় দেখোঁ যে আমাৰ সমাজখনত এগৰাকী নাৰীয়ে সকলোকৈ শোষিত হয়, বিভিন্ন সমস্যাৰ সন্মুখীন হয়, বিভিন্ন ধৰণে তেওঁলোক শোষিত হয় বিভিন্নজনৰ হাতত। গতিকে আপোনাৰ দৃষ্টিত এগৰাকী নাৰীয়ে কেনেকুৱা কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে বা সেইখিনি আপুনি কি বুলি ভাবে আচলতে? নাৰীৰ প্ৰধান সমস্যাটো হৈছে সুৰক্ষাজনিত সমস্যা বুলি মই ভাবোঁ। এতিয়া বৰ্তমান এনেকুৱা হৈছে, এতিয়া নাৰী বুলি ক'লে দিনৰ ভাগতে ঠিকেই আছে, কিন্তু ৰাতি বুলি ক'ৰবাত যোৱা বুলি ক'লেই দেখোন ভয় লাগে। এতিয়া মই মোৰ ছোৱালীকে এতিয়া ৰাতি ক'বলৈ যোৱা বুলি ক'লে লগত কোনোবা নগ'লে মই অকলে পঠাবলৈ ভয় কৰোঁ। গতিকে সেই ভয়টো নাইকিয়া কেতিয়া হ'ব মানে সমাজৰ পৰা, সেইটো এটা ডাঙৰ কথা। কিয় ইমান এতিয়াও ভয়কৈ জীয়াই থাকিবলগীয়া হৈছে নাৰী? মানে সেই সুৰক্ষাটো যেতিয়ালৈকে, নাৰীৰ সুৰক্ষা যেতিয়ালৈকে মানে নহয়, তেতিয়ালৈকে আচলতে সমাজখনত সম্পূৰ্ণ সুস্থিৰ এখন সমাজ আমি পাইছোঁ বুলি আমি ক'ব নোৱাৰিম। যেতিয়া মানে নাৰী সকলো ফালৰ পৰা সুৰক্ষিত হ'ব, ৰাতি বিয়লি ল'ৰাৰ দৰে যেতিয়া নাৰীয়েও ওলাই গৈ নিজৰ কাম কৰিব পৰা এটা পৰ্যায় পাব, তেতিয়াহে আচলতে সমাজখন সুস্থিৰ এখন সমাজ আমি পাইছোঁ বুলি ক'ব পাৰিম। এতিয়া মানে এনেকুৱা হৈছে, মই ছোৱালীক মানে পঢ়া শুনা বা নাচ গানৰ লগতে সমানে মই সমৰ কলাও তাইক শিকাইছোঁ। মনতে এটা ভয়, মানে এটা ছোৱালী তুলিছোঁ যেতিয়াতো ছোৱালী মাক যেতিয়া সেইখিনিতো মানে মনত ভয় থাকিবই বাৰু, অনবৰতে ভয় ভাৱ এটা মানে থাকে। সেইকাৰণে মানে ল'ৰাটোকে মই শিকোৱা নাই, কিন্তু ছোৱালীজনীক মানে মই সমৰ কলা শিকাইছোঁ সেইকাৰণে যে নাচ গানটো শিকিবাই লগত, কিন্তু এইটো তোমাৰ নিজৰ সুৰক্ষাৰ কাৰণে হ'লেও তুমি শিকি যোৱা, মানে যিমানলৈকে পাৰা শিকি যোৱা। গতিকে সেই সুৰক্ষাখিনি আচলতে যেতিয়া পাব নাৰী, তেতিয়াই এখন সুস্থিৰ সমাজ আমি গঢ়ি। কিন্তু মানে আমি প্ৰায় দেখোঁ মানে এদিনতকৈ আনদিনাখন মানে এটা জঘন্য ঘটনা সংঘটিত হৈ গৈ আছে। আজি যদি কিবা এটা দেখিছোঁ, সেইটো মাৰ নাযাওঁতে তাতকৈ এটা ডাঙৰ কিবা ঘটিছে। আৰু আচলতে এই সংস্কাৰটো ঘৰৰ পৰাহে আহিব। আচলতে ঘৰৰ পৰা ল'ৰা ছোৱালী সংস্কাৰী হয় ঘৰখনৰ পৰা। যিহেতু আমাৰ প্ৰথম বিদ্যালয় বুলি ক'লে আমি ঘৰখনেই, আমি প্ৰথম শিক্ষা ঘৰখনৰ পৰাই পায়। গতিকে সেই ঘৰখন যেতিয়া সংস্কাৰী হ'ব, ঘৰখনত যেতিয়া সকলো ভাল হ'ব, তেতিয়া ল'ৰা ছোৱালীয়ে নিজে নিজে সেই সংস্কাৰখিনি ল'ব। আৰু সংস্কাৰী ল'ৰা ছোৱালী এটা কেতিয়াও বেয়া কাম এটা কৰিবলৈ আগবাঢ়ি যাব নোৱাৰে। সংস্কাৰ যেতিয়া ঘৰখনৰ পৰা পাব, সেই সংস্কাৰ লৈ পেলাই ল'ৰা ছোৱালীয়ে কেতিয়াও বেয়া কাম মানে কৰিবলৈ আগবাঢ়ি যাব নোৱাৰে, সেইটো মানে দৃঢ় বিশ্বাস। সেইকাৰণে আচলতে ল'ৰা ছোৱালী সৰুৰে পৰাই নীতি শিক্ষা জ্ঞানটো দিয়াটো মই উচিত বুলি ভাবোঁ। সমানে অন্য পাঠ্যপুথিৰ জ্ঞানৰ লগতে সমানে বৰ্তমান পৰিপ্ৰেক্ষিতত বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে সেই বিষয়টো, নীতি শিক্ষা বিষয়টো। প্ৰতিজন ল'ৰা ছোৱালীকে আচলতে নীতি শিক্ষাটো সমানে দি যাব লাগে। স্কুলতো হওক বা ঘৰতো হওক, মাক দেউতাকে সেই শিক্ষাখিনি দি যাব লাগে। নাৰীক কেদৰে সন্মান কৰিব লাগে, নাৰীক কেদৰে সুৰক্ষা প্ৰদান কৰিব লাগে, সেই বস্তুখিনি মোৰ নিজৰ ল'ৰাকো মই কেতিয়াবা মানে কথাই কওঁ, নিজৰ ভনীয়েকৰ ক্ষেত্ৰতে হওক লাগিলে, তাইক এনেকুৱাকৈ চাবা, ভণ্টি গৈছে তুমি লগত যাবা, তাইক কিবা অসুবিধা হয় নেকি চাবা, সেই কথাখিনি তাক মানে সদায় এলাৰ্ট কৰি থাকোঁ। বা লগৰ ছোৱালীৰ লগতো এনেকুৱাকৈ থাকিবা, সেই কথাখিনি শিকাবলৈ যত্ন কৰোঁ। আৰু সেইখিনি প্ৰতিগৰাকী মাতৃয়ে বা পিতৃয়ে নিজৰ সন্তানক বৰ্তমান মানে শিকোৱাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ। আৰু বিশেষকৈ আপুনিও শংকৰদেৱ বিদ্যানিকেতনৰ এগৰাকী আচাৰ্যা, আৰু ময়ো শংকৰদেৱ বিদ্যানিকেতনৰ এজন ছাত্ৰ। গতিকে এই ক্ষেত্ৰত আমি আচলতে গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ নিকেতনৰ জৰিয়তে যোনখিনি বস্তু শিকোৱা হয়, আমাৰ যোনখিনি মাতৃভাষাৰ মাধ্যম আছে, নীতি শিক্ষা আছে, শাৰীৰিক শিক্ষা আছে, সেইখিনি এজন ছাত্ৰক বা এগৰাকী ছাত্ৰীক সংস্কাৰমুখী কৰাত বহুতখিনি অৰিহণা যোগায়। মই নিজেও এতিয়া নিকেতনত যদিও মই 9, 10 মানে নৱম, দশম, অষ্টম এইকেইটা শ্ৰেণীৰ অসমীয়া মই চাবলগীয়া হয়, কিন্তু তথাপিতো নীতি শিক্ষা ক্লাছ 2-এটা মোক দিয়ে। আৰু সেই ক্লাছকেইটা কৰি মই ইমানেই ভাল পাওঁ, মানে নীতি শিক্ষাৰ কথা কৈ থাকিলে ওলাই থাকে ল'ৰা ছোৱালীক, আৰু কম নিচিনা লাগি থাকে। আৰু যিহেতু নীতি শিক্ষাৰ জ্ঞানটো সাধুৰ যোগেদি দিয়া হয়, তোমালোকেতো পাইছাই, সাধুৰ যোগেদি নীতি শিক্ষাৰ জ্ঞানখিনি দিয়া হয়, গতিকে ল'ৰা ছোৱালীও ভাল পায় শুনি পেলাই। আৰু সেই যেতিয়া তাহাঁতি ভাল পোৱা বস্তু এটা আমি উপস্থাপন কৰিম, তাহাঁতক সেই বস্তুটো অকণমান মগজত সোমাই যাব পৰাকৈ আমি যদি ভৰাই দিব পাৰোঁ, তেনেহ'লে সেইখিনি আৰু ওলাব বুলি মই নাভাবোঁ ভৱিষ্যতে। আৰু সাধাৰণতে দেখা যায় যে শংকৰদেৱ শিশু নিকেতনৰ পৰা যিখিনি ল'ৰা ছোৱালী ওলাই গৈছে, ইমান বেয়াকৈ মানে কোনেও সমাজত নিজৰ প্ৰতিষ্ঠা নাই কৰা। মানে প্ৰতিজন ল'ৰা ছোৱালীয়ে সেই সংস্কাৰখিনি ক'ৰবাত নহয় ক'ৰবাত কিন্তু মানে সোমাই আছে। ইমান অসংস্কাৰী ল'ৰা ছোৱালী কিবা এটা বেয়া কাম কৰাৰ আগত এবাৰ হ'লেও মনত ভাবে। পঢ়া শুনাত লাগিলে যেনেকুৱাই ফলাফল নেদেখুৱাওক, কিন্তু সংস্কাৰৰ ক্ষেত্ৰত মানে সেইটো নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ সেইটো কথা মানিবই লাগিব। আৰু বিশেষকৈ আচলতে সেই স্কুলীয়া সময়ছোৱা এনেকুৱা এটা সময়, সেইখিনিত যোনখিনি বস্তু আমাৰ ভিতৰত সোমায়, সেইখিনি চিৰদিনৰ বাবে থাকি যায়। যিহেতু শিশু মন কোমল থাকে, কোমল মনত সেইখিনি সময়ত তাহাঁতৰ মনত যিখিনি বস্তুৱে ক্ৰিয়া কৰে, সেইখিনি তাহাঁতৰ স্থায়ী হৈ যায়। আৰু বা আপুনি 2018 চনৰ পৰা এটা দীঘলীয়া সময় এই ফেশ্বন জগতৰ লগত জড়িত, বহুতখিনি আপুনি অভিজ্ঞতা অৰ্জন কৰিছে। গতিকে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, আচলতে আজিৰ দিনত এই ফেশ্বন বা মডেলিঙৰ স্ক'প কিমান আছে,
বা এজন যুৱক বা এগৰাকী যুৱতীয়ে যদি এই দিশটোত যাব বিচাৰে সম্ভাৱনা কেনেকুৱা তেওঁলোকে এইটোক এটা বৃত্তি হিচাপে ল'ব পাৰেনে স্কোপ বুলি ক'বলৈ গ'লে এতিয়া বৰ্তমান ফেশ্বনৰ জগতখনততো বহুত মানে যুৱক যুৱতী নামি পৰিছে আৰু তেওঁলোকে মানে ধুনীয়াকৈ নিজৰ ঠাই বনাই লৈছে সঁচা কথা ক'বলৈ গ'লে যদি সঠিক ৰাস্তাৰে যাব জানে তেতিয়াহ'লে ধুনীয়াকৈ মানে এইটো পথেদি গৈও তেওঁলোকে জীৱিকা অৰ্জন কৰিব পাৰে তাৰ কাৰণে খালি পথটো সঠিকভাৱে ল'ব লাগিব এনেই তোমাৰ আৰু সঠিক আচলতে প্ৰপাৰ ট্ৰেইনিঙৰ দৰকাৰ যিকোনো কাম কৰাৰ আগত আচলতে আমি প্ৰশিক্ষণটো আমাক দৰকাৰ যিকোনো কামেই কৰাৰ আগতে প্ৰশিক্ষণটো লৈ ল'লে আমি মজবুত হয় মানে আৰু কনফিডেন্সটো বাঢ়ে গতিকে সেইকাৰণে যদি সেই কনফিডেন্সখিনি গোটাই লৈ অলপমান প্ৰশিক্ষিত হৈ পেলাই যদি তেওঁলোক আগবাঢ়ি যায় তেনেহ'লে স্কোপ আছে অকণমান বাহিৰলৈও যাব পৰাৰো তেওঁলোকে সুবিধা ল'ব পাৰে বাহিৰত গৈ পেলাই এতিয়া ধৰক মই এগৰাকী যিহেতু গৃহিণী মাতৃ গতিকে মোৰ অকণমান বাহিৰলৈ যোৱাত অসুবিধা মানে সুবিধা পালেও মই সেইখিনি ল'ব পৰা নাই তাৰমানে বিশেষ আৰু মোৰ যিহেতু স্কুলখনো আছে প্ৰফেশ্যনটো মানে মেইন হৈ আছে এইটোতো মোৰ আৰু হবিহে মডেলিংটো মোৰ হবিহে প্ৰফেশ্যনটো এৰি পেলাই মোৰ বাকীবিলাকত অকণমান দিগদাৰী হয় কাৰণে মই যাব পৰা নাই কিন্তু যিসকলে একেবাৰে মন প্ৰাণ দি এইটোকে কৰিম বুলি ভাবে সেইসকলে অলপ বাহিৰলৈ ওলাই গ'লে বহুত স্কোপ আছে আৰু সেইখিনি লৈ পেলাই ধুনীয়াকৈ নিজৰ জীৱিকা অৰ্জন কৰি থাকিব পাৰে বুলি মই ভাবোঁ আৰু মানে আমাৰ অসমত এনেকুৱা শিক্ষানুষ্ঠান আছে নেকি যোনখিনি ইয়াৰ ট্ৰেইনিং দিয়া হয় এইবোৰৰ আছে গুৱাহাটীত আছে প্ৰশান্ত ঘোষ খুব ভাল এজন হেৰি হয় তেখেত ফেশ্বন জগতৰ এজন ভাল তাৰকা হয় গতিকে সেই তেখেতৰ ওচৰত গৈ পেলাই প্ৰশিক্ষণ ল'ব পাৰে ধুনীয়াকৈ তেখেতে সকলোখিনি প্ৰশিক্ষণ দিয়ে তাৰ পৰাই ধুনীয়াকৈ মিছ ডিভা তাৰপিছতে মিছ ইণ্ডিয়া এইবিলাকলৈ এইবাৰতো মিছ ইণ্ডিয়াৰ কাৰণে অসমৰে এগৰাকী ছোৱালী গৈছিলে চিলেক্ট হৈ পেলাই গৈছিলে অৰুণজ্যোতি শইকীয়া গতিকে সেই অসমৰ ছোৱালীয়ে নোৱাৰা কথা নাই পাৰিব খালি সেই মনত সাহসখিনি লাগিব অকণমান কনফিডেঞ্চ লাগিব সেই অকণমান দেখুৱাই দিয়া দিশটো দেখুৱাই দিয়া কোনোবাই সহায় ল'ব লাগিব সেইটো তেনেকৈ গ'লে একো নাই সেইটো অকণমান সাহসখিনি লাগিব আৰু কাৰণ সতৰ বিপৰীতে যোৱাৰ কথাটো সেই বস্তুখিনি মানে কনভিন্স কৰিব পাৰিব লাগিব বা নিজেও সেইখিনি সাহস লাগিব যে কনচিষ্টেঞ্চি লাগিব যে আজি কিবা এটা কৰি ফটককৈ নহ'ব তেনেকুৱা সময় দিব লাগিব নিজৰ সময় দিব লাগিব নিজৰ কাৰণে সময় উলিয়াব লাগিব আৰু আচলতে কি হয় মাক দেউতাকে কিন্তু এইটোক গৈ এইটোত লাইনত গৈ পেলাইনো কি কৰিবা তেনেকুৱা নিচিনা এটা মনত ভাৱ থাকে যে সেই ভাৱধাৰাটো মাক দেউতাককো কনভিন্স কৰাব পাৰিব লাগিব যে এইখিনি স্কোপ আছে মই এনেকুৱাখিনি কৰিব পাৰিম তেতিয়া হৈ যাব আৰু বা আমি গম পাইছোঁ আচলতে আপুনি সংগীতৰ বিশাৰদ হয় আচলতে মই আপোনাৰ ফেচবুক প্ৰফাইলটো চাওঁতে সেই বিষয়ে গম পাইছিলোঁ আৰু যিহেতু ময়ো সংগীতৰ লগত জড়িত আৰু আমাৰ বহি আছোঁ NB মিউজিক ষ্টুডিঅ'ৰ মজিয়াত গতিকে অকণমান আপোনাৰ পৰা কিবা অকণমান গান শুনিব বিচাৰিছোঁ সংগীতৰ বিশাৰদটো লোৱা বহুত বছৰেই হ'ল আচলতে 2000 চনতে লৈছোঁ বিশাৰদ তাৰপাছত আচলতে সংগীতৰ জগতত কেনেকৈ নামি পৰিলোঁ নিজেই ক'ব নোৱাৰোঁ মায়ে খুব ভাল পাইছিলে মায়ে নিজেও গান গাইছিলে তাৰপিছতে সেইকাৰণে মাৰ ইচ্ছা মানে আৰু গান শিকিব লাগে মই কিন্তু নাচিহে বেছি ভাল পাইছিলোঁ নাচিছিলোঁ তেতিয়া তাৰপিছতে মায়ে কৰাৰ কাৰণে আৰু মানে মন দিয়াৰ কাৰণে ময়ো প্ৰথম ছোৱাত তেনেকৈহে শিকিবলৈ আৰম্ভ কৰিছিলোঁ তাৰপিছত লাহে লাহে ইণ্টাৰেষ্টটো যেতিয়া বহি গ'ল তেতিয়া নিজে ভাল পোৱা হ'লোঁ আৰু গানটো তাৰপিছত শিকি সেয়া বিশাৰদটো ল'লোঁ তাৰপাছত কিন্তু কি হ'ল মানে সংগীতৰ লগত হেৰিটো অলপমান লাহে লাহে কমি আহিলে ইউনিভাৰ্চিটিত পঢ়িবলৈ যেতিয়া গুচি গ'লোঁ তেতিয়া সেই সংগীতৰ চৰ্চাটো অলপ কমি আহিলে তাৰমানে তথাপিতো তাতে এইবোৰ খেয়াল কম্পিটিশ্যন হয় খেয়াল কম্পিটিশ্যনত ধৰা খেয়াল গাই পেলাই মই পুৰস্কাৰো পাইছিলোঁ কিন্তু তথাপিতো নাচটোতকৈ মানে গানটো অলপ কম নিচিনা হৈ থাকে নাচটো এতিয়াও কণ্টিনিউ হৈ আছে এতিয়াও মই আমাৰ তাতে শোধানাগাৰত যেতিয়া পাতে কিবা কিবি কম্পিটিশ্যন তাতে আমাৰ নাচৰ প্ৰগ্ৰেম এটা থাকে কিন্তু গানটো অলপ কমি গৈছে হ'লেও মানে চৰ্চাটো এতিয়া ছোৱালীক শিকাই আছোঁ গতিকে সেই যোগেদি আৰু অকণমান চৰ্চা হয় গতিকে এনেই অকণমান আৰু গুণগুণাইহে দিম আৰু মই গুণগুণাই দিম মোৰ ভাল লগা গান মই পুৰণা গানবোৰ ভাল পাওঁ আৰু অকণমান অফিতৰ গানবিলাক মানে লেজি গানবিলাক মোৰ ভাল লাগে গতিকে তেনেকুৱা গজল টাইপৰ এটা গানকে অকণমান মই গুণগুণাই দিছোঁ ফিজা ভি হে জৱা জৱা হাৱা ভি হে ৰৱা ৰৱা सुना रहा है ये समा सुनी सुनी सीधा सिता फिजा भी है जवा जवा पुकारते हैं दूर से वो काफिले बाहर के
किसी के इंतजार के लहर लहर के होंठ पर वफा की है कहानियाँ सुना रहा है ये समा सुनी सुनी सी दास्ता फिजा भी है जवा जवा बुझी मगर बुझी नहीं न जाने कैसे प्यास है करार दिल से आज भी न दूर है न पास है ये खेल धूप छाँव का ये कुर्बते ये दूरियाँ सुना रहा है ये समा सुनी सुनी सी दास्ता फिजा भी है जवा जवा সুন্দৰ আপোনাৰ চৰ্চা আছে আচলতে নাই নাই ইমান নাই এনেই অকণমান গুণগুণালোঁ ভাল লাগিলে আচলতে ধন্যবাদ ধন্যবাদ আৰু আহি আমি আচলতে অন্তিম পৰ্যায়ত উপনীত হৈছোঁহি আৰু ভাল লাগিলে আজি সন্ধিয়াটো আপুনি আমাৰ মাজত সময় দিলেহি আপোনাৰ ব্যস্ততা আৰু ইমান দূৰৰ পৰা আহি আচলতে আমাৰ ষ্টুডিঅ'ত আমি ইমানখিনি সময় কথা পাতিলোঁ আৰু বিশেষকৈ আচলতে এই ফেশ্বন বা মডেলিং জগতখনক লৈ আচলতে আমাৰ বহুতখিনি ভুল ধাৰণা আছিলে সেইখিনি আপুনি আমাক দেখুৱাই দিলে আৰু কেনেকুৱা স্ক'প আছে আৰু সেইখিনি বস্তু আমি গম পালোঁ গতিকে পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি আজি এই এপিছডটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ মোৰো ভাল লাগিল তোমাক এখন সময় দিবলৈ পাই আৰু আচলতে ইমানখিনি ক'বলগীয়া মানুহ হৈছোঁ নে নাই নাজানো কিন্তু তুমি সুবিধাটো দিলা ক'লোঁ ভাল লাগিলে মনৰ কথাখিনি তোমাৰ লগত পাতিলোঁ সেইকাৰণে ভাল লাগিল ধন্যবাদ তোমালোক থাকিল ধন্যবাদ ঠিক আছে ধন্যবাদ